আজি আপোনালোকৰ ওচৰত মই এটা সালাড ৰেচিপি আনিছোঁ যিটো মানে গজালি ওলোৱা বুটৰ যিটো এটা ভাল সোৰ্স অফ প্ৰটিন আইৰন সকলোৱে জানে এতিয়া ইয়াৰ কাৰণে মই লৈছোঁ প্ৰায় 100 গ্ৰাম মান মানে গজালি ওলোৱা বুট যিটো মই অকমান বইল কৰি লৈছোঁ কাৰণ মোৰ কেঁচাটো সহ্য নহয় মোৰ অলপমান হজম শক্তিটো কম সো ইয়াতে প্ৰথমতে বুটখিনি দিলো তাৰপিছত এয়া কাটি লোৱা তিয়হ সৰু চাই তিয়হ এটা এটো দিলো সকলোৱে জানে এবিলাক আপোনালোকৰ পছন্দৰ মতে যি মন তাকে দিব পাৰে কিন্তু টেস্টি লাগে তাৰমানে সেই কাৰণে মই দেখাইছো এয়া সৰু চাই বিলাহী এটা অকমানকে কাটি লৈছো তাৰপাছত এইটো হৈছে গৈ এই যে ডাঙৰ আঙুৰটো হেতু অকমান কাটি লৈ পেলাই এইটো দিছো ডাঙৰ আঙুৰটো অকমান টেঙা হয় সো মই ইয়াতে অন্য মানে নেমু টেঙা নিদু নেমু টেঙা দি পেলাই যদি লয় আৰু বেছি ভাল লাগে আৰু মই ইয়াতে অকমান আদা দিছো এই অসমীয়া পাতটোৰ কাৰণে আপোনালোকে পিয়াজো দিব পাৰে মই আজি পিয়াজ নাখাও সো মই সেই কাৰণে আদা দি লৈছো তাৰপাছত অকনমান এয়া পিংক সল্ট ৰক সল্ট আৰু অকমান ধনিয়া পাত ধনিয়া মই একদম অকমানেই দিম আপোনালোকৰ ইচ্ছা মতে যি মন তাতে দিব পাৰে সবজিবোৰ মানে সবজি মানে কি সালাড কৰি যিবিলাক খায় আৰু আঙুৰটো দিলে বৰ টেস্টি লাগে আৰু সৰু আঙুৰটো দিলে তো আৰু বেছি টেস্টি লাগে কাৰণ সৰু আঙুৰটো মই মিঠাই পাওঁ এইবিলাকৰ তুলনাত কিন্তু আজি এইটো আঙুৰ আছিল যিহেতু মই এইটোৱে দিলো সো এইটো এটা একদম ইজি সালাড ৰেচিপি সো এইটো হৈছে গৈ এটা স্প্ৰাউট সালাড যেটো আপোনাৰ প্ৰটিন মানে ৰিকোয়াৰমেন্টটো পুৰা কৰিব নিৰামিষৰ দিনকেইটাত আৰু এইটো আপুনি দুপৰীয়া ভাতৰ লগত সালাড হিচাপে বা সন্ধিয়া সময়ত এটা চাট হিচাপে যত আমাৰ অলপ ভুক লাগে কিন্তু আলটু ফালটু কিবা ভজা পোৰা বস্তু খাতকে এইটো খাব পাৰে যিটো বহুত আপোনাৰ ফিলিংও হয় আৰু অলপমান মানে টেস্টিও হয় চটপটা টাইপৰ হয় নহয় এটা আপুনি চাট মছলা দিলে আৰু চটপটা হৈ যাব সো যদি মোৰ ৰেচিপিটো ভাল লাগিছে তেহলে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ইয়াতে মই আৰু এনেকুৱা ধৰণৰ হেলদি কিছুমান ৰেচিপি আৰু হেল্থ ৰিলেটেড টিপস আনো আৰু তাৰ উপৰি 40 প্লাস মহিলাসকলৰ যিবিলাক মেন্টেল ইস্যুজ থাকে হেনেকুৱা ধৰণৰ ইস্যুজ বিলাকো মই এড্ৰেছ কৰো আৰু মোটিভেশনাল কিছুমান টিপস দিও সো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো আজিলৈ থৈছো বাই